হাই ফ্ৰেণ্ডছ, জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। SSC GD 2024 ভেকেঞ্চিটোৰ বহু সাল সলনি দেখা গৈছে এইবাৰ। তাৰ ওপৰত কিছু মন্তব্য এই ভিডিঅ'টোত দিম তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। কথাখিনি হয় না নহয় তোমালোকে কথাখিনি নিজে কমেণ্টৰ থ্ৰুৱেদি মোক জনাবলৈ চেষ্টা কৰিবা, কাৰণ মই কোৱা কথাখিনি ক'ৰবাত ভুলো হ'ব পাৰে। সেইখিনি কথা মই প্ৰথমতে সেইকাৰণে তোমালোকক কৈছোঁ যে ক'ৰবাত যদি ভুল হয় তোমালোকে কমেণ্টত জনাবা যে কথাখিনি তেনেকুৱা হয় বা নহয় আৰু কি সাল সলনি হ'বলৈ গৈ আছে এই ভেকেঞ্চিটোত। চ' কথাখিনি প্ৰথমৰ পৰা ষ্টাৰ্ট কৰোঁ মই। প্ৰথম আমাৰ 27 এপ্ৰিলৰ পৰা 31 মে'লৈকে আমাৰ এক্সামটো চলিল আৰু চলোতে বহুখিনি সাল সলনি আমাৰ দেখা গ'ল। কাৰণ কেনেকৈ যে হিন্দীটো আমাৰ সকলোতকৈ টান ছাবজেক্ট বুলি আমাৰ এইবাৰ গম পোৱা গৈছিল। মানে কি যে হিন্দীত আমাৰ কি হৈছিলে, ইংলিছৰ কিছুমান মানে টপিক সোমোৱাই দিছিলে আৰু লগতে আমাৰ ৰিজনিংটোতো ধৰি লোৱা কিছুমান অলপ টান কুৱেশ্যন সোমোৱাই দিয়া দেখা গৈছিলে। আৰু লগতে আমাৰ যিখিনি অংক আছিলে সেইখিনিও ইমান এটা ইজি বুলি ক'ব পৰা নাছিল, কেলকুলেটিভ আছিল। আৰু এইটো সকলো মানে হেৰিতে নহয় কিন্তু যে সকলো শ্বিফ্টতে তেনেকুৱা নহয়, কিছুমান শ্বিফ্টত হৈছে, কিছুমান মানে কি প্ৰায় বুলিয়ে কিন্তু ক'ব লাগিব। মানে হিন্দী ছাবজেক্টটো একদম এটা স্কেলত 27 তাৰিখৰ পৰা 31 তাৰিখলৈকে চলি গৈছে বুলি আমি গম পাইছোঁ। তাৰপিছতে কি হ'ল, সকলোৰে মুখত এটা কথা শুনিবলৈ পালোঁ যে সকলোতকৈ টান ছাবজেক্ট হৈছে হিন্দী। বিশেষকৈ 27 তাৰিখ, 28 তাৰিখ, 29, 30 মানে সেইখিনি সময়ত আমি বিশেষকৈ শুনিবলৈ পালোঁ যে হিন্দী ছাবজেক্টটো অলপ টান আহিছে, টাফ আহিছে আগতকৈ বুলি আমি শুনিবলৈ পালোঁ। এতিয়া কথাটো হ'ল কি, তেতিয়া আমি সকলোৱে ভাবি ল'লোঁ যে আগতকৈ এক্সামটো টান। আৰু লগতে যিবিলাক ধৰি লোৱা প্ৰব্লেম চলি আছিল, যেনেকৈ এক্সামত ধৰি লোৱা কম্পিউটাৰ অফ হৈ যোৱা, কম্পিউটাৰৰ স্ক্ৰীণ সৰু, বা আমাৰ চেণ্টাৰত কিবা কিবি সমস্যা, চেণ্টাৰ তোমাৰ মানে এক্সাম নপতা, অসমতো তেনেকুৱা বহুত সমস্যা আমাৰ দেখা গ'ল। আৰু বহুত কেণ্ডিডেটৰে এক্সাম ডেটবিলাক বেক কৰাই দিয়া দেখা গ'ল। তেনেকুৱা সমস্যাৰ মাজেদি আমি এক্সামটো দিলোঁ। তাৰপিছত আমি ধৰি লোৱা তেতিয়া দেখিবলৈ পালোঁ যে আমাৰ হিন্দীটো সকলোতকৈ টান। আৰু তেতিয়া আমি ভাবি লৈছিলোঁ, বা মই বিশেষকৈ ভাবিছিলোঁ যে হিন্দীত এইবাৰ সকলোৰে বহুত মাৰ্ক কমি যাব। ঠিক আছে, তাৰপিছত আমি মানে লক্ষ্য ৰাখিলোঁ যিটো আমাৰ ফাৰ্ষ্ট উইক, যিহেতুকৈ আমাৰ 4টা সপ্তাহৰ হিচাপত এক্সামটো পাতিছিলে, ফাৰ্ষ্ট উইক, ছেকেণ্ড উইক, থাৰ্ড উইক, ফ'ৰ্থ উইক। তাৰপিছত ফাৰ্ষ্ট উইকটো যোৱাৰ পিছতেই মানে কি হ'ল, ল'ৰা ছোৱালীবিলাকৰ ধৰি লোৱা অলপ টেলেণ্ট বাঢ়ি গ'ল। যেনেকৈ হিন্দী ছাবজেক্টটোত কি আহিছে, কেনেকৈ আহিছে, কি কুৱেশ্যন, তো এই বস্তুবিলাক তেওঁলোকে কি কৰিলে, চেনেলৰ থ্ৰুৱেদি, ইউটিউবৰ থ্ৰুৱেদি তেওঁলোকে মানে চাবলৈ ধৰিলে। আৰু তাৰ বিনিময়ত কি হ'ল, বহুত কেণ্ডিডেটে মানে সেই টপিকবিলাক ভালকৈ ধৰি লোৱা চালে আৰু লগতে কমন পেলালে। মানে পিছত কি হ'ল, হিন্দীটো ইমান টান হৈ থকা দেখা নগ'ল, যিটো মই লক্ষ্য কৰিছোঁ এনচাৰ কি দিয়াৰ পিছত। মানে কি, মই ভাবি আছিলোঁ যে এইবাৰ হিন্দীত সকলোৰে মাৰ্ক যথেষ্ট পৰিমাণে কমিব। মানে হয়তো 11টা, 12টা, 13টা, 14টা মানলৈকেহে হয়তো হিন্দী কাৰেক্ট হ'ব পাৰে বহু কেণ্ডিডেটৰে। এতিয়া যেতিয়া এনচাৰ কি অহা গ'ল, বা মই নিজে যিটো এক্সাম দিলোঁ, মোৰ এক্সাম শ্বিফ্টটোত মই হিন্দীটো আহিয়ে কৈছোঁ সকলোকে যে মই হিন্দীটো ইমান টাফ পোৱা নাই। আৰু সেই গতিকে মোৰ ধৰি লোৱা হ'ব লাগিছিল 18টা কুৱেশ্যন, কিন্তু কিবা ভুলবশতঃ মোৰ 2টা ভুল হৈ গ'ল, যিটোৰ কাৰণে 16টা কুৱেশ্যন মোৰ ৰাইট হৈছে হিন্দীত। তাৰপিছত ৰিজনিঙত মোৰ মই আগতো কৈছোঁ মোৰ শ্বিফ্টটোত ৰিজনিং টান আছিলে, ইমান সহজ নাছিল, নন ভাৰ্বেল কুৱেশ্যনটো টাফে দেখা গৈছিলে। গতিকে মোৰ ৰিজনিঙতো কমি গ'ল 14টা মাৰ্ক, মানে 14টা হৈছে কাৰেক্ট। তো এতিয়া কথাটো হ'ল কি, মই দেখিলোঁ যে এতিয়া প্ৰায় কেণ্ডিডেটৰে হিন্দীটোতে ভাল মাৰ্ক অহা দেখা গৈছে, মানে 16টা, 17টা, কিছুমানৰ 18টালৈকে হৈছে। আৰু অংকটো ভাল মাৰ্ক দেখা গৈছে। মানে কি, সম্পূৰ্ণ বিপৰীত এটা খেল। এতিয়া মই তোমালোকক এইটো ক'বলৈ বিচৰা নাই যে আমাৰ কাট অফ বেছি যাব বা মাৰ্ক বেছি পাইছে, সেইটো মই কৈ থকা নাই। মই কিছুমান বিপৰীত খেল দেখা গৈছে। মানে কি, যেনেকৈ যোৱা বছৰ ভেকেঞ্চিটোত মানে কেণ্ডিডেটে যি হিচাপত কৈছেহি সেই হিচাপৰে কিছুমান মানে পিছত আমি ৰিজাল্টত দেখিবলৈ পাইছিলোঁ। কিন্তু এই বছৰ এই ভেকেঞ্চিটোত তেনেকুৱা হোৱা নাই। কৈছে কিবা, দেখিছোঁ কিবা, শুনিছোঁ কিবা, তেনেকুৱা হৈছে মানে। তো এতিয়া মই ইয়াৰ মিনিংটো তোমালোকক এইটোৱে ক'বলৈ গৈ আছোঁ শেষলৈকে, যে তোমালোকে এতিয়া সকলোৱে এনচাৰ কিবিলাক চাইছা। তো মই 15 তাৰিখে যেতিয়া ৰাতি মই লাইভত আহিছিলোঁ, 15 তাৰিখে অহা নাছিলোঁ, 16 তাৰিখে আহিছিলোঁ।
15 তাৰিখে আমাৰ এনসাৰ কি দিছিলে তো তাৰ পিছত মই 16 তাৰিখে লাইভটোত মই বহুখিনি কথা আলোচনা কৰিছিলোঁ তোমালোকৰ লগত তো আলোচনাতে মই কেইটামান কথা কৈছিলোঁ যে তোমালোকে নিজৰ এনসাৰ কি কেইখন ভালকৈ এবাৰ চেক কৰা ক'বাত কুৱেশ্যন ভুল আছে নেকি ক'বাত কিবা খেলিমেলি আছে নেকি তো তাৰ পিছৰ পৰাই মানে 17 তাৰিখৰ পৰা মোৰ তালৈ ইমান মেছেজ ইমান ফোন ইমান ইনষ্টাগ্ৰামত মেছেজ আহিছে আৰু মই মানে এই কমেণ্টটোৰ প্ৰতি বা মেছেজটোৰ কথা বা ফোনখিনিৰ কথা মই নকলো হয় যদিহে মোৰ ওচৰত বেলেগ বেলেগ টপিকছৰ ওপৰত মানে কমেণ্ট আহিলে হয় কিন্তু ইয়াত দেখা গৈছে কি এটা কমেণ্টেই বেছি যে দাদা মোৰ শিফটত খেলিমেলি আছে আৰু খেলিমেলিটো এনেকুৱা ধৰণৰ যে মই 20টা কুৱেশ্যন অংকৰ 20টা কুৱেশ্যন বা জিকেৰ 20টা কুৱেশ্যন মই এ লগাই থৈ আহিছিলোঁ কিন্তু এনসাৰ কিখন অহাৰ পিছত কিছুমান বি হৈ গৈছে মানে ক্লিক কিছুমান সি হৈ গৈছে কিছুমান ডি হৈ গৈছে আৰু মই কনফিডেন্সত ক'ব পাৰোঁ যে মই এ লগাই থৈ আহিছিলোঁ বা বি লগাই থৈ আহিছিলোঁ তাৰ পিছতে তেনেকুৱাৰ পিছতেও বহুতৰে কি হৈ গৈছে যে পাব লাগিছিল 80 মানে নিজৰ ফালৰ পৰা কনফিডেন্সত 40টা কৰিছে বাকিখিনি টুক্কা লগাইছে কিন্তু তেওঁলোকে নিজে 40টা যেটো কৰিছে ইখিনিটো ভুল হৈছে তাৰ পিছতো নিজৰ 40টা কৰাৰ পিছতো কি হৈছে তেওঁলোকৰ 15টা 16টা অপচন চেঞ্জ কৰাই দিছে আৰু কথাটো চোৱা মই বহুতে কমেন্ট কৰিব মোক কৰিছেও লাইভত অহাৰ পিছত কৰিছেও কাৰণ মই বেলেগৰ নিচিনা কথাবিলাক নকওঁ ডিটেইলিংত কওঁ বেলেগে এতিয়া ধৰি লওক কাট অফ কিমান যাব নৰ্মেলাইজেশ্যন স্কোৰ কিমান সেইবিলাকত লাগি আছে মই তাত লাগি থকা নাই কথাটো হ'ল কি যে মই এইটো কৈছোঁ যে এজন লৰা বা এজনী ছোৱালীয়ে যদি মোক ফোন কৰিলে হয় বা ধৰি লোৱা মেছেজ কৰিলে হয় মই কথাখিনি ইমান বিশ্বাসত ময়ো নললো হয় কাৰণ মোৰ নিজৰ এনসাৰ কিটোৰ লগত তেনেকুৱাও ঘটনা ইমান ঘটা নাই এটা ঘটনা ঘটিছে মই কম বাৰু কিন্তু তেনেকুৱা ইমান মই ঘটনা ঘটা নাই কিন্তু মোৰ তাত যেতিয়া 17 তাৰিখ মানৰ পৰা দিনটোত 20টা 10টা 30টা 40টা মেছেজততো বহুত ফোন যেতিয়া আহে মইতো ইমানৰ লগত পতাও নাই ফোনত আৰু যেতিয়া ফোনটো ৰিচিভ নকৰোঁ মানে কিবা এটা কামৰ বাবে তাৰ পিছত যেতিয়া মেছেজত কয় প্ৰবলেমটো তো তেনেকুৱা প্ৰবলেম মিলাই যেতিয়া ইমান কেণ্ডিডেটে কৈছে তো নিশ্চয়কৈ কিবা এটা খেলিমেলি আছে এতিয়া কথাটো হ'ল কি মই এই কথাখিনি লাইভতো কৈছোঁ যে তোমালোকে যদি 20টা কুৱেশ্যন প্ৰবলেম থাকে 30টা কুৱেশ্যন প্ৰবলেম থাকে তেতিয়াহ'লে অবজেকশ্যন কৰিবলৈও এটা প্ৰবলেম হয় কাৰণ কিয় এটা কুৱেশ্যনত 50 টকাকৈ হ'লে বহুত টকা আমাৰ গুচি যাব গতিকে তেনেকুৱাও কিছুমান সমস্যা আমাৰ হৈ আছে এতিয়া বহুতৰে প্ৰশ্ন যে ইয়াৰ সলিউশন কি এটা সলিউশন বুলি ক'বলৈ যাওঁতে কথাটো এনেকুৱা হ'ব চোৱা যদি মই কওঁ যে তোমালোকে অবজেকশ্যন কৰা তোমালোকে কৰিলা কিন্তু এতিয়া কথাটো হ'ল কি মোক কমেন্টত এটা কথা তোমালোকে জনাবা যে কোনোবাই অবজেকশ্যন কৰিছা নেকি আৰু কৰোতে লগে লগে তোমালোকৰ মাৰ্কটো ৰিকভাৰি হৈছে নেকি বা ভুল কুৱেশ্যনটো কাৰেক্ট কৰাই দিছে নেকি এই কথাটো কমেন্টত জনাবা তাৰ পিছত মই এইটো কওঁ যে ইয়াৰ সলিউশন বুলি ক'লে এতিয়া যদি মই কওঁ যে তোমালোকে অবজেকশ্যন কৰা তো প্ৰবলেমটো সেইটো হ'ব যে লগে লগে বা কাৰেকশ্যন হয় নে নহয় বা তোমাৰ পইচাটো যেহেতু কাটা যাব তাৰ উত্তৰটো বা তোমালোকে সঠিক পৰিমাণে পোৱা নে নোপোৱা তো তাৰ কোনো ৰিস্ক দেখা নাই এই কোম্পানীটোৰ আণ্ডাৰত তো এতিয়া কথাটো এনেকুৱা হ'ব যে তোমালোকে ধৈৰ্য ধৰিব লাগিব আৰু মই যেটো গ্ৰুপ বনাইছো তাত তোমালোকে এড হৈ ল'ব পাৰা আৰু যিসকলে নাজানা তেওঁলোকে মোৰ ইনষ্টাগ্ৰামত মেছেজ কৰা ডেসক্ৰিপচনত লিংক থাকিব এটা কথাটো হ'ল কি আমি বাট চাব লাগিব ফাইনেল এনসাৰ কি লৈ আৰু কথাটো এনেকুৱা যে অহাকালিলৈ 20 তাৰিখ আজি যেহেতু 19 তাৰিখ অহাকালিলৈ 20 তাৰিখ অহাকালিৰ পৰা আমাৰ এনসাৰ কি অফিচিয়ালি ভাবে অফ কৰাই দিব গধূলি 6টা মান বজালৈ তো তেতিয়া আমাৰ কি হ'ব যে আমাৰ যেটো ডাউনলোড হৈ আছে আমাৰ এনসাৰ কি হেতুহে আমি চাব পাৰিম কিন্তু তাত আমি অবজেকশ্যন কৰিব নোৱাৰিম কোনো কাৰণে নোৱাৰিম আমি অবজেকশ্যন কৰিব লগা হলে আমি অফিচিয়াল ভাবে কৰিব লাগিব যত আমি অনলাইনত যেটো থাকিব হেতুত কৰিব লাগিব সো হেয়া এটা প্ৰবলেম হৈ যাব অহাকালিৰ পৰা আমাৰ তো এতিয়া ইয়াৰ সলিউশনটো আমি গ্ৰুপ হিচাপে আমি আলোচনা কৰিব লাগিব যে আমি কি কৰিব পাৰো তো মই ক্যান্ডিডেটখিনিতে এইটো কৈছো তাৰ পিছতে মই যদি কওঁ চোৱা এতিয়া আমাৰ কথা বতৰাবিলাক চলিছে কি হকলৈ আমাৰ এতিয়া কথা বতৰাবিলাক চলি আছে এইবাৰ যে এটা ৰেংক মিত্ৰা হক বা তেনেকুৱা আৰু বহুত কিছুমান লিংক ওলাইছে এপছ ওলাইছে কিছুমান ইউটিউবাৰছৰ ধৰিলে কিছুমান লিংক ওলাইছে
য'ত আমি গোটেই মাৰ্কটো চাব পাৰোঁ, ক'ত কিমান পাইছোঁ সেইটো চাব পাৰোঁ, আৰু লগতে তাত যেতিয়া তোমালোকৰ লিংকটো মানে এনচাৰ কিৰ লিংকটো দিবা, ছাবমিট কৰিবা, তাত এভাৰেজ মাৰ্কটো গম পোৱা গৈছে অল ইণ্ডিয়া বেচিছত। আৰু এই কথাটো ৰাইট বাৰু, সঁচাই আছে, কাৰণ এভাৰেজ মাৰ্কটো তাকতো মিছা নোলায়, সঁচাই ওলাই আছে। এতিয়া বহুত ল'ৰা ছোৱালীয়ে কিছুমান ডিমটিভেশ্যন হৈ গৈছে, ডিপ্ৰেশ্যনত গুচি যাব এনেকৈ। মই তাৰ এটা কাৰণ মই আগতো কৈছোঁ, এনেকুৱা কাৰণ বহুত আগতে কৈছোঁ, তোমালোকে কি কি ভুল নকৰিবা এতিয়া বিশেষকৈ জবটোক লৈ। চোৱা, তোমালোকে যদি তোমালোকৰ ডেটৰ মতে শ্বিফ্টটো চাই ল'লা, ধৰি লোৱা ৰেংক মিত্ৰাৰ হওক বা কাৰোবাৰ হওক, চাই ল'লা, তাৰপিছত দেখিছা যে তাত এভাৰেজ মাৰ্কটো 100 আছে। তাৰপিছতে তেওঁলোকে ক'বও পাৰে হয়তো ইউটিউবত যে এইটো শ্বিফ্টত এভাৰেজ 100 আছে, গতিকে এইটোৰ পৰা বহুত মাইনাছ হ'ব। কিন্তু মই কওঁ একদমেই ৰং, আৰু তাত তোমালোকে 110% বিশ্বাস কৰি নল'বা। সেই ডাটাবোৰৰ মতে হয়তো 30-40% কিবা এটা মিলিব পাৰে, কিন্তু এনেকুৱা নহয় যে সেইমতেহে SSCয়ে কাম কৰিব। গতিকে মই এটা কথা কওঁ, ওলোটা পোলোটা লিংক কিছুমান আপলোড কৰি মাৰ্কবিলাক শ্বেয়াৰ কৰি তোমালোকে এভাৰেজ মাৰ্ক নাচাবা। মোক এতিয়া বহুতে কৈ আছে যে দাদা 30 তাৰিখৰ শ্বিফ্টটোত বহুত ইজি আছিলে, আমাৰ এতিয়া বহুত মাৰ্ক কাটা যাব, হয়নে? তো এতিয়া এই কথাটো মই ক'ব নোৱাৰিম। চোৱা, তোমালোকে এক্সাম দিছা নিজৰ নিজৰ শ্বিফ্টত, তোমালোকৰ নিজৰো এটা আইডিয়া আছে, অনুমান আছে যে এইবাৰ কেনেকুৱা আহিছে মোৰ শ্বিফ্টটো। মই যদি পাব লাগিছিল 70, তাত মই কেনেবাকৈ 100 পাইছোঁ নেকি? তেতিয়াহ'লে নিশ্চয় ইজি আছিল, আৰু হয়তো কিছুমানৰ টুকটাটো ফাটিছে। তো গতিকে ইয়াত বহুখিনি কথা আছে। আমি SSC GDৰ এক্সাম দিছোঁ, এতিয়া বৰ্তমান দিছোঁহে, বহুতখিনি কথা আছে ইয়াত। এতিয়া নৰ্মেলাইজেশ্যন হ'ব, আৰু যিটো প্ৰব্লেমৰ কথা মই কৈছোঁ বা যিটো খেলি মেলি, ফাইনেল এনচাৰ কি বা ফাইনেল ৰিজাল্টত হয়তো আমাক মিলাই দিব। গতিকে মই এটা কথা কৈছোঁ, আমি ধৈৰ্য ধৰোঁ, কি হয় চাওঁ। আৰু এটা কথা, যদি বহুত ল'ৰা ছোৱালীয়ে মাৰ্ক এইবাৰ তল ওপৰ দেখা গৈছে, মানে কি কিছুমানে 33, মানে 30 ঘৰতো আছে, 40 ঘৰতো আছে, ফিমেল মেল দুইটা মানে, আৰু কিছুমানে 60, কিছুমানে 70, 80, 90, 100+ তো এনেকুৱা এইবাৰ মিলি আছে। এনেকুৱা নহয় যে এটা স্কেলতে চব ধৰি আছে। হয়, কম বহুতে পাইছে, বহুতে কম পাইছে এইবাৰ। মানে আগতে কম পোৱা শুনো, কিমান কম পোৱা শুনো যে 50 পাইছে, 60 পাইছে কম বুলি কওঁতে, কিন্তু এইবাৰ কম পাইছে, 30 পাইছে, 40 পাইছে। তো এই বস্তুখিনি এতিয়া তোমালোকে যিটো দেখি আছা সেইটো নহ'বও পাৰে। গতিকে দুদিনমান ধৈৰ্য ধৰা। আৰু এটা কথা কওঁ কি, ডকুমেণ্টছৰ ওপৰত ভালকৈ আমি চৰ্চা কৰিম, ভালকৈ কথা পাতিম। বিশেষকৈ ডকুমেণ্টছৰ ওপৰত বহুতখিনি সমস্যা থাকে। মেডিকেলৰ কথা পাতিম, তোমালোকে জড়িত হৈ ল'বা জব এণ্ড ডিফেন্সৰ লগত। আৰু লগতে মই এটা কথা কওঁ, ফিজিকেলৰ বাবে তৈয়াৰী কৰা, ফিজিকেলৰ ওপৰত কিছু কথা আছে, মই সেইবিলাকো ক'ম। ভিডিঅ'টো বিশেষ লং হৈ গৈছে, তো ইম্পৰ্টেণ্ট কথাখিনি কৈছোঁ। আৰু ফিজিকেল কাট অফৰ ওপৰত আমি কথা পাতিম। নেক্সট ভিডিঅ'বিলাক তোমালোকে চাবা। ফিজিকেল কাট অফৰ ওপৰত এটা ভাল মই টপিকছ ক'ম, ভিডিঅ' বনাম, তোমালোকে চাবা। ধন্যবাদ, জড়িত হৈ থাকিবা, পাৰিলে অলপ শ্বেয়াৰ কৰিবা এইকেইটা দিনত। আৰু ভাল লাগে যদি লাইক কৰিবা। মই লাইকৰ কথা তেনেকৈ ইমান নুসুধোঁ, তো ভাল লাগিলে কৰিবা। ধন্যবাদ।